তো নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ তোমালোকৰ? পুনৰ বাস্তৱন কৰিছোঁ মোৰ ইণ্টাৰেষ্টিং ভিডিঅ'ৰ মাজলৈ, আৰু আপোনালোকে চাইছে কোকাইটি ৰোষ্টাৰ। আজি আপোনালোকে থাম্বনেল চাই গম পাইছে আমি কাক ৰোষ্ট কৰিব গৈ আছোঁ। হয়, মই আজি কাক ৰোষ্ট কৰিব গৈ আছোঁ? তো আমি এই দুটা কুকুৰকে ৰোষ্ট কৰিব গৈ আছোঁ। তো বেছি দেৰি নকৰি আমি ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ নে কি কয়? ব'ল। আবে কিছুমান কুকুৰে ভুগিছে ভুগিব দে। কুকুৰৰ দম ন সদায় ঘৰতে, বাহিৰত নহয়। আৰু তোৰ দম ন সদায় সেই কেমেৰা সন্মুখত। পালে ফালি দিম। আৰু ই কৈছে কেতিয়াবা লগ পালে বোলে ফালি দিম। আৰু এই কেমেৰা সন্মুখত দম দি থকা ল'ৰাটোৱে আৰু কি ফালিব জনা গৈছে আৰু। शाबाश बेटा बहुत बढ़िया। কিছুমান কুকুৰে ভুগিছে ভুগিব দে। কুকুৰৰ দম ন সদায় ঘৰতে, বাহিৰত নহয়। ই কৈছে কুকুৰৰ দম সদায় ঘৰতহে। হয়, ঠিকেই বাৰু, তয়ো এটা কুকুৰ যি দমটো অকল কেমেৰা সন্মুখতে দিব পাৰ, বেলেগততো নাই। এটিটিউড দেখা ছোৱালীবিলাক কৈছোঁ যে তোমালোকে নহয় এমাহত কেলা যিমানখিনি মেকআপ কৰা নহয়, মই এসপ্তাহত কেলা সিমানখিনি টকা ষ্টিং খাওঁ বে, এইখিনি ক'লোঁ বে। ভাই কথাবিলাকতো অলপ বুজি পোৱাকৈ কওঁ ন, আমি নৰ্মেলি মানুহবিলাকে বুজি পোৱাকৈ কওঁ ন, কথাটো আমাৰ নিচিনাই কবি ন নৰ্মেলি। বে বে এনেকৈ নকবি বে। সিমানখিনি টকা ষ্টিং খাওঁ বে, এইখিনি। আৰে ভাইটা যিটো লেভেল হাতত 20 টকীয়া ষ্টিংটো লৈ পিনি লেভেল দিছোঁ ন, সেইটো লেভেল মই লেটিঙলৈ 100 টকীয়া টিংটো লৈ যাওঁতো নিদিওঁ। সকলোৱে ভাবিছা যে মোৰ বহুত এটিটিউড থকা বুলি। আবে তহঁতে ঠিকেই। ইয়াৰ লগত আপোনালোকে পাংগান ল'ব দেই, ইয়াৰ এটিটিউডটো বহুত বেছি, কাৰণ ইয়াৰ ভিডিঅ'বিলাকৰ মানে কমেণ্ট বক্সবিলাকত বহুত কমেণ্ট আহে, সেই গোটেইখিনি গালি হয়। ষ্টেটাছ দিলোঁ বুলি নাভাবিবা গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডৰ লগত কাজিয়া আছে বুলি। কেতিয়াবা ন কেলা দুখীয়া ঘৰত জন্ম লৈ চাবা, তেতিয়া গম পাবি। আৰু ইয়াৰে আকৌ কি এইবোৰ কি কৈছ? আমিতো শুনাতে আছামিজ MC স্থানৰ বহুত টকা পইচা আছে। তোৰ ডিঙিটো যিডাল শিকলি উমাই থাকে সেইটোলৈ দামী হ'ব। আকৌ তই আকৌ ছোৱালীবিলাকে যিমানখিনি টকা মেকআপত ইউজ কৰে সিমানখিনি টকা বোলে তই ষ্টিং খাই খৰচ কৰ। ছোৱালীবিলাক কৈছোঁ যে তোমালোকে নহয় এমাহত কেলা যিমানখিনি মেকআপ কৰা নহয়, মই এসপ্তাহত কেলা সিমানখিনি টকা ষ্টিং খাওঁ বে, এইখিনি ক'লোঁ বে। ই দেখোন 12টা মাহত 13টা মোৰ থলাই পৰে বে, খাপিও ইমান নখলায়। কেলা দুখীয়া ঘৰত জন্ম লৈ চাবা, তেতিয়া গম পাবি। আৰু ইয়াত দুখীয়াৰ কথাটো ক'ৰ পৰা আহিলে? তই দুখীয়া, আৰু সেইটোতো কোনো সম্ভৱেই হ'ব নোৱাৰে। কাৰণ তই ডিঙিত যিডাল শিকলি ওলমাই থওঁ ন, সেইডালে দেখোন বহুত দামী যেন লাগে। নে কাৰোবাৰ ঘৰৰ পৰা উঠাই দিলি, মানে চুৰ কৰি উঠাই দিলি। तू समझा? हाँ नहीं तू समझा नहीं। তো ৰাইজসকল আজিলৈ ভিডিঅ'টো ইমান আছে, যদি ভিডিঅ' চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ চেনেল ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব। পূৰা ছাবস্ক্ৰাইবটো কৰি বেল আইকনটো দবাই দিয়ক। কিহে দবাই মানে জানো, দবাই দিয়ক সোনকালে ছাবস্ক্ৰাইব কৰি দিয়ক, 1K হ'ব লাগে ন।